Hello students. Class 10th grade পঢ়ি থকা student বিলাকে HSLC exam পাস কৰাৰ পিছত বা HSLC result অহাৰ পিছত কলেজত এডমিশন ল'ব লাগিব আৰু কলেজত লোৱাৰ পিছত আমি যিকোনো এটা ট্ৰেডিশনাল ষ্ট্ৰীমত সায়েন্স আৰ্টস কমাৰ্চত পঢ়ি এমপ্লয়মেন্টৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। কিন্তু অকল ট্ৰেডিশনাল সিস্টেমত আমি পঢ়ি থাকিলে নহব, তাৰ লগত কিছুমান স্পেসিফিক স্কিল আমাক লাগিব, যিকিটা স্কিল আমাৰ সময়ত বহুত বেছি ইম্পৰ্টেন্ট। আজিৰ যুগত ইন ডিমান্ড কিছুমান স্কিল আছে যিবিলাক আমি জনাটো অতি জৰুৰী। সো স্পেসিফিক্যালি 2026ত তিনটা স্পেসিফিক স্কিল মই লৈ আনিছো যিকিটা বহুত বেছি ইন ডিমান্ড আৰু ইম্পৰ্টেন্ট। ফাৰ্স্ট যেটো স্কিলৰ কথা কম সেইটো হৈছে ৰিজিউমে বিল্ডিং। চাকৰিৰ ক্ষেত্ৰত এখন ৰিজিউমে বনাব লগিয়া হয়। ৰিক্ৰুইটাৰে এখন এট্ৰাক্টিভ ৰিজিউমে চালে এমপ্লয়াৰক চাকৰি দিবৰ ক্ষেত্ৰত বহুত বেছি হেল্প হয়। এখন ভাল ৰিজিউমে থাকিলে তোমাক চাকৰিৰ ক্ষেত্ৰত ই বহুত বেছি সহায় কৰে। গতিকে এখন ৰিজিউমে কেনেকৈ ধুনীয়াকৈ লিখিব পাৰি ইউটিউবত তুমি চাৰ্চ কৰি চাব পাৰা। ৰিজিউম এখন বহুত বেছি ইম্পৰ্টেন্ট। কেনভা, ফটোশ্বপৰ নিচিনা কিছুমান সফটওয়্যাৰ আছে য'ত তুমি ৰেডিমেড কিছুমান টেমপ্লেট পাবা কেনেকৈ এখন ৰিজিউমে বনাব পাৰি। সো এখন এট্ৰাক্টিভ ৰিজিউমে এমপ্লয়াৰৰ ক্ষেত্ৰত বহুত বেছি ইম্পৰ্টেন্ট। সো সেইখন অকমান এক্সপ্লোৰ কৰা ষ্টুডেন্টৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট। নেক্সট স্কিলটো কৈছো ইউজ অফ সোশ্যাল মিডিয়া। ইনষ্টাগ্ৰাম, ফেসবুক, টুইটাৰ সব আছে, কিন্তু ষ্টুডেন্টে লিংকডিনৰ কথা গম নাপায়। বহুত ষ্টুডেন্ট আছে। লিংকডিন এনেকুৱা এটা প্লেটফৰ্ম য'ত জবৰ ক্ষেত্ৰত, বিজনেছৰ ক্ষেত্ৰত, ফাইনেন্সৰ ক্ষেত্ৰত, মাৰ্কেটিঙৰ ক্ষেত্ৰত সেই বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট যিবিলাক লাইন আছে সেই লাইনৰ ওপৰত বিভিন্ন ফিল্ডৰ মানুহ তাত এংগেজ হৈ আছে। আৰু তাত ইনষ্টাগ্ৰাম, ফেসবুকৰ নিচিনা পাৰ্সোনাল ফটো নাথাকে, তাত ৰিক্ৰুইটাৰ্স, বিজনেছ পাৰ্সনছে কিছুমান স্পেসিফিক চাকৰি বিজনেছৰ ক্ষেত্ৰত বহুত কন্টেন্ট আপলোড কৰে। সো সেই লিংকডিনটো অকমান ষ্টুডেন্টে এক্সপ্লোৰ কৰক, তাত কেনেকৈ এখন প্ৰফাইল খুলিব পাৰি, নিজকে কেনেকৈ এটা প্ৰেজেন্স বনাব পাৰি সোশ্যাল মিডিয়া, লিংকডিনৰ নিচিনা প্লেটফৰ্মত ভালদৰে শিকিব পাৰে। গতিকে লিংকডিন এপটো অকমান এক্সপ্লোৰ কৰা, ষ্টুডেন্টৰ বহুত বেছি কামত আহিব পিছত। থাৰ্ড ইম্পৰ্টেন্ট যেটো স্কিলৰ কথা কম সেই স্কিলটো হৈছে যে আন্ডাৰষ্টেণ্ডিং অফ AI লিটাৰেচি। কেনেকে আমি AI বিষয়ে জানিব পাৰো। AI লিটাৰেচি হৈছে আমি AI টো যিকোনো বস্তু ইউজ কৰি আছো, যিকোনো সফটওয়্যাৰ ChatGPT, Gemini আমি ইউজ কৰি আছো, DeepSeek আমি ইউজ কৰি আছো, কিন্তু এটা প্ৰম্পট কেনেকে ধুনীয়াকে লিখিব পাৰি, এটা প্ৰম্পট লিখি পেলাই কেনেকে তাৰ পৰা আমি আউটপুটটো উলিয়াব পাৰো সেইটোৰ ওপৰত আমাৰ আন্ডাৰষ্টেণ্ডিংটো জনাটো বহুত বেছি জৰুৰী। সো AI লিটাৰেচিৰ ওপৰত বিভিন্ন কোৰ্স আছে, স্পেসিফিক্যালি কোৰ্সেৰা, লিংকডিন, ইউটিউবত ফ্ৰী কিছুমান শৰ্ট টাৰ্ম সাৰ্টিফিকেট কোৰ্স আছে। ষ্টুডেন্টে অকমান এই ওয়েবসাইট বিলাক এক্সপ্লোৰ কৰিলে বহুত বেছি আইডিয়া পাবা, কাৰণ AI লিটাৰেচি আজিৰ যুগত বহুত ইম্পৰ্টেন্ট। আৰ্টস, কমাৰ্চ, সায়েন্স ডাজন্ট ম্যাটাৰ, যিকোনো ষ্ট্ৰীমত AI ওপৰত নলেজ ষ্টুডেন্টৰ লাগিব। আৰ্টছৰ ষ্টুডেন্টে ডিজাইনিঙৰ কাৰণে কেনভা AI ওপৰত কথা জানিব লাগিব। ভিডিও এডিটিং কৰিব বিচাৰিলে ভিডিও এডিটিঙৰ ওপৰত স্পেসিফিক কিছুমান ওয়েবসাইট থাকে। সায়েন্স এনিমেশনৰ ওপৰতো PHET ফেট সিমুলেশন বুলি কিছুমান ওয়েবসাইট আছে, AI ওয়েবসাইট আছে। তো সেই ওয়েবসাইট বিলাক আমি অকমান এক্সপ্লোৰ কৰি শিকি ললে আমাৰ বহুত বেছি কামত আহিব। গতিকে এই তিনটা স্কিলৰ ওপৰত কাম কৰক, নিশ্চয়